গাইছ আপোনালোকে সকলোৱে জানে যে বৰ্তমান টিকটক ভাৰ্চেছ ইউটিউব এই কথাটো প্ৰায় সকলোতে চলি আছিল, কিন্তু বৰ্তমান সময়ত চলি আছে যে বেন টিকটক ইন ইণ্ডিয়া। যেতিয়াৰ পৰাই ক্ৰিমিনিটিৰ ভিডিঅ'টো ডিলিট কৰিছে তেতিয়াৰ পৰাই ক্ৰিমিনিটিৰ ফেনসকলৰ খঙতে হওক বা জেদতে হওক টিকটক এপটোত গৈ ৰিপৰ্ট মাৰি আছে আৰু 1 ষ্টাৰ ৰেটিং দি আছে। যেতিয়া সেই ভিডিঅ'টোৰ আগত ক্ৰিমিনিটিৰ ভিডিঅ'টোৰ আগত টিকটকৰ ৰেটিং আছিল 4.6 আৰু টিকটকৰ বৰ্তমান ৰেটিং হ'ল 2.0। গতিকে টিকটক এপটো বেন হোৱা মই বিচাৰোঁ, কাৰণ চাইনাত বেলেগ দেশৰ এপ একো নচলে, যেনেকৈ ইউটিউব নচলে, হোৱাটছআপ নচলে, তাত হোৱাটছআপৰ ঠাইত উইচেট চলে। গতিকে তেওঁলোকৰ মানুহৰ ডাটা বেলেগ দেশত যাবলৈ নিদিয়ে আৰু আমাৰ বেলেগ বিশ্বৰ সকলো মানুহৰ ডাটা তেওঁলোকৰ লগত থাকে। গতিকে যদিহে টিকটকটো বেন পৰাপক্ষত আপোনালোকৰ আছে, এনেকৈ গৈ প্লে ষ্ট'ৰ অ'পেন কৰিব, প্লে ষ্ট'ৰ অ'পেন কৰি টিকটক চাৰ্চ কৰিব, তাত গৈ 1 ষ্টাৰ দিব আৰু যদি কোনোবাই ৰিপৰ্ট মাৰিব খোজে ৰিপৰ্ট মাৰিব পাৰে, এই ফ্লেগখনত গৈ পাৰে। গতিকে 1 ষ্টাৰ দি দিয়ক। টিকটক বেন হোৱাৰ চান্স বৰ্তমান ভাৰতত 90% হৈ আছে আৰু টিকটকৰ ওপৰত বহুকেইটা সংগঠনে বৰ্তমানে কেছ ৰুজু কৰিছে। গতিকে ভিডিঅ'টো ইমানেই, ধন্যবাদ।